আমি ইতিমধ্যে নৱম শ্ৰেণীৰ গণিতৰ অনুশীলনী R1 আৰু R2 সমাধান সম্পূৰ্ণ কৰিছোঁ। আশা কৰোঁ তোমালোকে ভিডিঅ'সমূহ চাইছা। যিসকলে এতিয়াও ভিডিঅ'বোৰ চোৱা নাই, অনুগ্ৰহ কৰি এবাৰ চাই ল'বা। আমি আজি সমাধান কৰিবলৈ ওলাইছোঁ নৱম শ্ৰেণীৰ গণিতৰ প্ৰথম অধ্যায় সংখ্যা প্ৰণালী নাম্বাৰ ছিষ্টেমৰ অনুশীলনী 1.1। 1.1টো আজি আমি সমাধান কৰিম। ভিডিঅ'বোৰ ভাল লাগিলে লাইক কৰিবা, লগৰ বন্ধু-বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবা আৰু এনেধৰণৰ ভিডিঅ' আগলৈ পাই থাকিবলৈ অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। এতিয়া আমি পঢ়িবলৈ ওলাইছোঁ অনুশীলনী 1.1। ইয়াত প্ৰথমটো কুৱেশ্যন দিছে, শূন্যটো পৰিমেয় সংখ্যা হয়নে? ইয়াক p/q আৰ্হিত ইয়াত p/q অখণ্ড সংখ্যা আৰু q ≠ 0 প্ৰকাশ কৰিব পাৰিনে? প্ৰথম কুৱেশ্যনটো এনেধৰণৰ। ইয়াক আমি এতিয়া সলভ কৰিম। কুৱেশ্যন নম্বৰ 1টো সলভ কৰাৰ আগতে আমি কেইটামান কথা বুজি ল'ব লাগিব। প্ৰথম কথা হৈছে যে পৰিমেয় সংখ্যা। 2 নম্বৰ কথা হৈছে যে অখণ্ড সংখ্যা। পৰিমেয় সংখ্যা কোনবিলাক? পৰিমেয় সংখ্যা তোমালোকে আগৰ ক্লাছত পাই আহিছা বা আগৰ অনুশীলনী R1তো পৰিমেয় সংখ্যাৰ বিষয়ে ডিছকাছ কৰা হৈছে। তথাপি এবাৰ মই কৈ দিছোঁ, পৰিমেয় সংখ্যা হৈছে যিবোৰ সংখ্যাক p/q আৰ্হিত প্ৰকাশ কৰিব পাৰি, য'ত q ≠ 0, সেইবিলাকেই হৈছে পৰিমেয় সংখ্যা। যেনে 2/3, only 2, এইবিলাক পৰিমেয় সংখ্যা। কেনেকৈ 2/3 p/q, 3 not, এইটো হ'ল q, ওপৰটো p তলৰটো q, q ≠ 0, তলৰটো 3 আছে। 2টো এনেকৈ থকা মানে কি বুজায়? 2/1, হয়নে? p/q, q ≠ 0, 1 ≠ 0, q হ'ল 1, সেইটো ≠ 0। তো পৰিমেয় সংখ্যা হৈ গ'ল এনে কিছুমান সংখ্যা যিবিলাকক p/q আৰ্হিত প্ৰকাশ কৰিব পাৰি। এইটো হৈ গ'ল পৰিমেয় সংখ্যা। নেক্সট আছে বুজিব লগা অখণ্ড সংখ্যা। অখণ্ড সংখ্যা কাক কোৱা হয়? অখণ্ড সংখ্যা হ'ল এনে কিছুমান সংখ্যাৰ সমূহ য'ত এইফালে মাজত শূন্য থাকিব, পজিটিভ নাম্বাৰবিলাক থাকিব, ধনাত্মক নাম্বাৰবিলাক থাকিব 1 2 3 ... এইফালে ঋণাত্মকখিনি থাকিব -1 -2 -3 ... এইবিলাক সংখ্যাকে আমি অখণ্ড সংখ্যা বুলি কওঁ। এইকেইটা কৈছোঁ যেতিয়া আৰু দুটামান কৈ দিছোঁ। স্বাভাৱিক সংখ্যা। স্বাভাৱিক সংখ্যা কাক বোলা যায়? স্বাভাৱিক সংখ্যাবিলাক হ'ল 1 2 3 4, এইবিলাক হৈছে স্বাভাৱিক সংখ্যা। নেক্সট আহিলে আমাৰ পূৰ্ণ সংখ্যা। পূৰ্ণ সংখ্যাবিলাকত স্বাভাৱিক সংখ্যাৰ সমূহে থাকিব, কিন্তু লগত শূন্যটো থাকিব। 0 1 2 3, এইখিনি হৈ গ'ল পূৰ্ণ সংখ্যা। এতিয়া আমাৰ কুৱেশ্যনটো কি আছিলে? শূন্যটো পৰিমেয় সংখ্যা হয়নে? ইয়াক p/q আৰ্হিত ইয়াত p,q অখণ্ড সংখ্যা আৰু q ≠ 0 প্ৰকাশ কৰিব পাৰিনে? এতিয়া আমি কুৱেশ্যন নম্বৰ 1ৰ আনচাৰ লিখিম। শূন্যটো পৰিমেয় সংখ্যা হয় নহয়? শূন্যটো পৰিমেয় সংখ্যা হয়। কেনেকৈ হয় মই বুজাই দিম। শূন্যটো পৰিমেয় সংখ্যা হয়। কাৰণ বা কিয়নো এতিয়া আমি সাপোজ 0 বুলি ক'লো। শূন্যটো যদি p/q আকাৰত লিখোঁ,
শূন্যটো যদি আমি p বাই q আকাৰত লিখোঁ, শূন্যৰ তলত কি থাকে? শূন্যৰ তলত শূন্য থাকে নে শূন্যৰ তলত 1 থাকে? শূন্যৰ তলত শূন্য হলে যিকোনো বস্তু যদি শূন্যৰে ডিভাইড কৰোঁ সেইটো আনডিফাইন্ড হয়, সেইটো অস্তিত্ব নাই। শূন্যৰ তলত 1 থাকে, শূন্যৰ তলত 1 থাকে। 1 শূন্যক ডিভাইড কৰিলে 0, 100 থাকিব পাৰে, 100 শূন্যক ডিভাইড কৰিলে 0। শূন্যৰ তলত এনি নাম্বাৰ থাকিব পাৰে, শূন্যৰ তলত এনি নাম্বাৰ থাকিব পাৰে, যিকোনো সংখ্যা থাকিব পাৰে। কিয়নো শূন্য ইকুৱেল টু 0 ডিভাইডেড বাই 1, 0 ডিভাইডেড বাই 2, 0 ডিভাইডেড বাই 3 বা 0 ডিভাইডেড বাই -1, এটোও হ'ব পাৰে 0 ডিভাইডেড বাই -2, হয়নে? -0 ডিভাইডেড বাই -2 মানে -0, -0 প্লাস 0 একেই কথা, 0 ইজ অলৱেজ 0 ইত্যাদি। আৰ্হিত প্ৰকাশ কৰিব পাৰি, হয়নে? এইবিলাক আৰ্হিত প্ৰকাশ কৰিব পাৰি, য'ত q not equal to 0, মানে q টো 0 নহলে হল। q কি আছে 1 2 3 -1 -2 -3, q not equal to 0। নেক্সট কুৱেশ্যন নম্বৰ 2। কুৱেশ্যন নম্বৰ 2 টো আমাক কি কৈছে? কুৱেশ্যন নম্বৰ 2 টো চাওঁ। 3 আৰু 4ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা উলিওৱা। কুৱেশ্যন নম্বৰ 1 কমপ্লিট হ'ল। 3 আৰু 4ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা উলিওৱা। 3 আৰু 4ৰ মাজত 3 আৰু 4ৰ মাজত কিমানটা পৰিমেয় সংখ্যা থাকিব পাৰে? 3 আৰু 4ৰ মাজত অসংখ্য পৰিমেয় সংখ্যা পাব পাৰি। 3 আৰু 4ৰ মাজত অসংখ্য পৰিমেয় সংখ্যা পাব পাৰি। তাৰে যিকোনো, আমাৰ 6টা হৈ যাব, যিকোনো 6টা হ'ব। এতিয়া চোৱা, ইয়াত তোমাৰ আনসাৰ তোমাৰ কাষৰজনৰ আনসাৰৰ লগত বেলেগ হ'ব পাৰে, সকলোৰে আনসাৰ নিমিলিব পাৰে, কিন্তু পৰিমেয় সংখ্যা 3 আৰু 4ৰ মাজত হ'ব লাগিব, কাৰণ অসীম সংখ্যক আছে নহয়, অসংখ্য আছে নহয়। তোমাৰ আনসাৰটো তোমাৰ কাষৰজনৰ লগত নিমিলিবও পাৰে। যিকোনো 6টা হ'ব। আমি উলিয়াও p বাই q আকাৰত, নহয় জানো? 3 টো আমি কি লিখিম? 3/1। 6টা কৰিব লাগে, 6টা কৰিব লাগে যেতিয়া, এইটোতো যিহেতু 1 আছে, আমি এইটো 7 লৈ কনভাৰ্ট কৰিম, তেতিয়া মাজত 6টা ওলাব। 8 লৈও কনভাৰ্ট কৰিব পাৰোঁ, 9 লৈও কনভাৰ্ট কৰিব পাৰোঁ, 1 টোক 100 লৈও কনভাৰ্ট কৰিব পাৰোঁ, কিন্তু আমি সুবিধাৰ মতে 7 লৈ কনভাৰ্ট কৰি ল'ম। তো 1 টো 7 লৈ কনভাৰ্ট কৰিলে কি কৰিলো? 1 × 7, 7 হৈ যাব। তলত যদি 7 মাল্টিপ্লাই কৰোঁ, ওপৰতো 7 মাল্টিপ্লাই কৰি ল'ব। 7 3 7 = 21। এইটোক যদি 7 লৈ কনভাৰ্ট কৰিলো, ইয়াকো 7 লৈকে কনভাৰ্ট কৰিব লাগিব, তেতিয়াহে মিলিব। 4/1, 1 × 7, তলত 7 মাল্টিপ্লাই কৰিলে ওপৰতো 7 মাল্টিপ্লাই কৰিব লাগিব, 28/21, তো 28/7, সৰি। এতিয়া আমি 7 লৈ কেলে কনভাৰ্ট কৰিছিলো, ইয়াতে গম পাইছো। 21 টো হ'ল মাজৰ 6টা, 22, 23, 24, 25, 26, 27 হ'ল মাজৰ 6টা ওলাই যাব। গতিকে এতেকে 6টা পৰিমেয় সংখ্যা কি হ'ব? 22/7, 23/7, 24/7, 25/7, 26/7, 1 2 3 4 5, 27/7 হ'ল। এইটো আমি 7 লৈ কনভাৰ্ট নকৰি আমি 8 লৈও কনভাৰ্ট কৰিব, 9 লৈ 10 লৈকে কনভাৰ্ট কৰি দেখাইছো। 3/1 =
3 10 যা 30 এইটো 10 হয়নে 4/1 4 10 যা এইটো 10 4 10 যা 40 30 আৰু 40 মাজত ছটা লিখি দিয়া 31/10 32/10 33/10 34/10 গতিকে সেইকাৰণে ক'লো তোমাৰ আনসাৰ তোমাৰ লগৰজনৰ আনসাৰ নিমিলিবও পাৰে কিন্তু p/q আৰ্হিত হ'ব লাগিব আৰু 3 আৰু 4 ৰ মাজত থকা হ'ব লাগিব ঠিক আছে এতিয়া আমাৰ কোৱেশ্চন নম্বৰ 2 কমপ্লিট হ'ল নেক্সট আহিছে কোৱেশ্চন নম্বৰ 3 3/5 আৰু 4/5 ৰ মাজত থকা 5টা পৰিমেয় সংখ্যা উলিয়াওক 3/5 কি কি দিছে 3/5 আৰু 4/5 হয়নে 3/5 আৰু 4/5 ৰ মাজত থকা 5টা পৰিমেয় সংখ্যা কি কৰিম এটা 3 আৰু 4 ইয়াৰ মাজতটো ডাইৰেক্টলি লিখিবলৈ আমি এটাও লিখিব নোৱাৰো কিন্তু অসংখ্য আছে ডাইৰেক্টলি আমি লিখিবলৈ অসুবিধা হ'ব সেইকাৰণে আমি সংখ্যাকেইটা ডাঙৰ কৰি ল'ম 3/5 ক 50 লে কনভাৰ্ট কৰি লৈছো 5 তলৰটো 5 10 যা 50 তলত 10 মাল্টিপ্লাই কৰিলে ওপৰতো 10 30/50 এইটো কৈছো আগৰটো নিচিনা ইয়াৰ মাজতো অসীম সংখ্যক আছে 4/5 4 into 10 5 into 10 40/50 এতেকে পাঁচটা লিখিবলৈ কৈছে হয় নাই পাঁচটা লিখিবলৈ কৈছে পাঁচটা পৰিমেয় সংখ্যা হ'ব কিমান হ'ব 31/50 32/50 33/50 34/50 35/50 হৈ গ'ল এইটো 50 লে কনভাৰ্ট নকৰি 100 লৈও কনভাৰ্ট কৰিব পাৰিলোহেঁতেন 200 লৈও পাৰিলোহেঁতেন বা তাতকৈ সৰুও পাৰিলোহেঁতেন গতিকে আমি মুঠতে এই দুটাৰ মাজত 5টা পৰিমেয় সংখ্যা লিখিব লাগে কোৱেশ্চন নম্বৰ 3 হ'ল কোৱেশ্চন নম্বৰ 4 কোৱেশ্চন নম্বৰ 4 আমাক কি কৈছে তলৰ উক্তিসমূহ সঁচা নে মিছা লিখা উত্তৰসমূহৰ সমৰ্থনত যুক্তি উল্লেখ কৰিবা প্ৰথমতে সঁচা নে মিছা লিখিব লাগিব তাৰপা যুক্তি দিব লাগিব যদি সঁচা হয় যুক্তি দিব লাগিব মিছা হলেও যুক্তি দিব লাগিব 4 কি কৈছে প্ৰতিটো স্বাভাৱিক সংখ্যাই এটা পূৰ্ণ সংখ্যা কি হ'ব এতিয়া 4 1টো প্ৰতিটো স্বাভাৱিক মই লিখি লৈছো সংখ্যাই প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা অকমান আগত কৈছিলো স্বাভাৱিক সংখ্যা কি পূৰ্ণ সংখ্যা কি তথাপি ইয়াত এবাৰ কৈ দিছো মই এইখিনি লিখিব নালাগে মই বুজাবলৈ দিছো স্বাভাৱিক সংখ্যা কোনবিলাক স্বাভাৱিক সংখ্যা 1 2 3 4 5 হয়নে পূৰ্ণ সংখ্যা কোনবিলাক 0 টো বেছিকৈ আহে 0 1 2 3 4 5 গতিকে প্ৰতিটো স্বাভাৱিক সংখ্যা 1 2 3 4 5 এটা পূৰ্ণ সংখ্যা 1 2 3 4 5 এইখিনি ইয়াত আছে নাই গতিকে প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা গতিকে আনসাৰ হ'ব 4 ৰ 1 ৰ আনসাৰ উক্তিটো সঁচা কাৰণ কি এতিয়া যুক্তি দিবলৈ কৈছে ন কাৰণ পূৰ্ণ সংখ্যাবোৰৰ সংগ্ৰহটোত আটাইবোৰ স্বাভাৱিক সংখ্যা আছে মানে 4 ৰ 1 টো এইটো দিলে এইটোৱে যে পৰীক্ষাত আহিব এইটো কথা নহয় এই কুৱেশ্যনটো সলাইও দিব পাৰে হয়নে এই কুৱেশ্যনটো 4 ৰ 1 টো
এইটো আমি 1 ডেছ দি দিছো দেই, এইটো মই সলাই দিছো। মই এটা ষ্টেটমেণ্ট দিছো, কি দিম, প্ৰতিটো উল্টা কৰি দিম, প্ৰতিটো পূৰ্ণ সংখ্যাই এটা স্বাভাৱিক সংখ্যা। চোৱা, পৰীক্ষাত যে কিতাপত দিয়াটো আহিব কথা নহয় নহয়, উল্টা কৰি দিলে। প্ৰতিটো পূৰ্ণ সংখ্যা এটা স্বাভাৱিক সংখ্যা। আগৰ আমি কৈছিলো কি প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা, এইটো সঁচা আছিলে কাৰণ প্ৰত্যেকটো স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যাত আছে। এতিয়া গ'ল যে প্ৰতিটো পূৰ্ণ সংখ্যাই এটা স্বাভাৱিক সংখ্যা, তাৰমানে প্ৰত্যেকটো পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যাত আছে নাই? নাই। 1 2 3 4 5 এইখিনিহে আছে। 0টো স্বাভাৱিক সংখ্যাত আছে জানো? নাই নহয়। 0টো স্বাভাৱিক সংখ্যা নহয়, 0টো স্বাভাৱিক সংখ্যা নহয়। ইয়াৰ আনসাৰ কি হ'ব? উক্তিটো মিছা। উক্তিটো মিছা, কাৰণ 0টো পূৰ্ণ সংখ্যা হয়, কিন্তু স্বাভাৱিক সংখ্যা নহয়। বুজি পালা এতিয়া? 0টো পূৰ্ণ সংখ্যা হয়, কিন্তু স্বাভাৱিক সংখ্যা নহয়। 0টো পূৰ্ণ সংখ্যাতহে আছে, গতিকে প্ৰত্যেকটো পূৰ্ণ সংখ্যাই স্বাভাৱিক সংখ্যা নহয়। 4ৰ 1 নম্বৰটো কৰিলো আমি। নেক্সট চাওঁ, কুৱেশ্যন নম্বৰ 4ৰ 2 নম্বৰটো, প্ৰতিটো অখণ্ড সংখ্যাই এটা পূৰ্ণ সংখ্যা। প্ৰতিটো অখণ্ড সংখ্যাই এটা পূৰ্ণ সংখ্যা। চোৱা, ইয়াত মই ষ্টেটমেণ্টবোৰ লিখি দিছো, কুৱেশ্যনটো লিখি দিছো, কাৰণ কুৱেশ্যনটো প্ৰথম কথা ছুটি আৰু ছেকেণ্ড কথা লিখিলে সদায় কুৱেশ্যন তোমালোকে সলভ কৰোঁতে লিখি কৰিবা। কুৱেশ্যন লিখিলে বুজি পোৱাত সহজ হয়। কুৱেশ্যনটো লিখোতে অলপ বুজি পোৱা যায় কি কৈছে কুৱেশ্যনটোৱে। প্ৰতিটো অখণ্ড সংখ্যাই এটা পূৰ্ণ সংখ্যা। চাবা দেই, সলভ কৰাৰ আগত মই অলপ বুজাই লৈছো। অখণ্ড সংখ্যা কোনবিলাক আছিলে? অখণ্ড সংখ্যা -3, -2, -1, 0, 1, 2, 3, হয়নে? এইফালেও মাইনাছত বাঢ়ি গৈ থাকিব, মানে মাইনাছত কমি গৈ থাকিব। নাম্বাৰটো বাঢ়ি যায় কিন্তু মাইনাছত কমি যায়, সেইটো আচলতে মাইনাছত কমি গৈ থাকিব। এইফালেও প্লাছত বাঢ়ি গৈ থাকিব। আৰু পূৰ্ণ সংখ্যা কোনবিলাক আছিলে? পূৰ্ণ সংখ্যা এইমাত্ৰ পঢ়ি আহিলো, 0, 1, 2, 3, এইবিলাক পূৰ্ণ সংখ্যা। এতিয়া কৈছে যে প্ৰত্যেকটো অখণ্ড সংখ্যাই পূৰ্ণ সংখ্যা। এইখিনিৰ পৰা এইখিনিলৈ থকা অখণ্ড সংখ্যাকেইটাহে পূৰ্ণ সংখ্যা। এইকেইটা অখণ্ড সংখ্যা পূৰ্ণ সংখ্যা হয় জানো? নহয়। 0, 1, 2, 3 পজিটিভ কেইটাহে পূৰ্ণ সংখ্যা, নিগেটিভ কেইটা নহয় নহয়। গতিকে আনসাৰ কি হ'ব আমাৰ? আনসাৰ কি হ'ব? উক্তিটো মিছা। উক্তিটো মিছা, কাৰণ কি হ'ব? ঋণাত্মক অখণ্ড সংখ্যাবোৰ, আজি আখৰকেইটা অলপ বেয়া হৈছে দেই মোৰ। ঋণাত্মক অখণ্ড সংখ্যাবোৰ পূৰ্ণ সংখ্যা নহয়। মই মুখেৰে কৈ গৈছো, তোমালোকে লিখি যাবা যে আখৰকেইটা অকমান মোৰ বেয়া হৈছে। উক্তিটো মিছা, আখৰ বেয়াই বাৰু মোৰ আজি, তাতকেও অকমান বেয়া হৈছে, কাৰণ ঋণাত্মক অখণ্ড সংখ্যাবোৰ পূৰ্ণ সংখ্যা নহয়। কুৱেশ্যন নম্বৰ 4 2টো হ'ল, 2টো কৰিলো। 3টোত কি দিছে? প্ৰতিটো পৰিমেয় সংখ্যাই এটা পূৰ্ণ সংখ্যা। প্ৰতিটো পৰিমেয় সংখ্যাই এটা পূৰ্ণ সংখ্যা। চাবা দেই, 4ৰ 3টো, প্ৰতিটো পৰিমেয়, প্ৰতিটো 4ৰ 3টো কৈছে প্ৰতিটো পৰিমেয় সংখ্যাই এটা পূৰ্ণ সংখ্যা।
উক্তিটো সঁচা নে মিছা? মই ক'ম যে উক্তিটো মিছা। কাৰণ 1/2 1/2 পৰিমেয় হয়নে? হয়। ইয়াক p by q আকাৰত প্ৰকাশ কৰিব পাৰি, য'ত q তাৰমানে 2 not equal to 0, q not equal to 0, q equal to 2। কাৰণ 1/2 এটা পৰিমেয় সংখ্যা। 1/2 এটা পৰিমেয় সংখ্যা, কিন্তু পূৰ্ণ সংখ্যা কোনবিলাক আছিলে? 0, 1, 2, 3 একদম হোল নাম্বাৰ, পইণ্টত নাহে এইবিলাক। 1, 2, 3, 4, 5 একদম গোটা গোটা নাম্বাৰ বিলাক। 1/2 টো কি? 0.5, মানে এইটো এটা গোটা নাম্বাৰ লিখিব নোৱাৰো, গতিকে ই পূৰ্ণ সংখ্যা নহয়। কিন্তু 1/2 টো এটা পৰিমেয় সংখ্যা, কিন্তু পূৰ্ণ সংখ্যা নহয়। হ'ল কুৱেশ্যন নম্বৰ 4 ৰ 3টো হ'ল। এতিয়া চোৱা, এইখন কিতাপত 1.1 ৰ কুৱেশ্যন 4 লৈকে আছে, কিন্তু আৰু এখন কিতাপত নৱম শ্ৰেণীৰে কুৱেশ্যন নম্বৰ 5 আৰু 6ও আছে। গতিকে আমি এইকেইটাও সলভ কৰি দিওঁ, ইয়াৰ পৰাও কুৱেশ্যন আহি যাব পাৰে, হয়নে? কুৱেশ্যন নম্বৰ 5 আৰু 6 এইকেইটা কুৱেশ্যন যদি তোমালোকৰ লগত নাই, মই কৈ যাম, লিখি ল'বা, বা ভিডিঅ'টো পজ কৰি পেলাই তোমালোকে কুৱেশ্যন কেইটা লিখি ল'বা। ভিডিঅ' কোৱালিটিটো বঢ়াই ল'বা। কিতাপৰ পৰা ভিডিঅ' কৰাৰ কাৰণে কোৱালিটিটো মানে আখৰবিলাক অলপ ব্লাৰ হ'ব পাৰে, গতিকে কোৱালিটিটো অলপ 720p লে বঢ়াই ল'বা, তেতিয়া আখৰকেইটা স্পষ্টকৈ দেখি পাবা। প্ৰশ্নকেইটা লিখি আকৌ কোৱালিটি তোমালোকৰ নিজৰ জোখমতে কৰি ল'ব পাৰিবা। এইটো হৈ গ'ল কুৱেশ্যন নম্বৰ 6। পজ কৰি কুৱেশ্যনটো লিখি লোৱা, কুৱেশ্যন নম্বৰ 6, আৰু এইটো হৈ গ'ল কুৱেশ্যন নম্বৰ 5। পজ কৰি লিখি ল'বা। এতিয়া মই এইকেইটা সলভ কৰিম। চাবা এতিয়া কুৱেশ্যন নম্বৰ 5ত কি কৈছে, মই পঢ়ি দিছোঁ। প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা। প্ৰতিটো স্বাভাৱিক সংখ্যা মানে স্বাভাৱিক সংখ্যা কি আছিলে? 1, 2, 3, 4, হয়নে? 1, 2, 3, 4 এইবিলাক স্বাভাৱিক সংখ্যা, আপ টু ইনফিনিটি। প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা। পূৰ্ণ সংখ্যা কি আছিলে? 0, 1, 2, 3, 4। নেক্সট কৈছে এটা অখণ্ড সংখ্যা। অখণ্ডত কি আছিলে? মাইনাছ আছিলে, 0, +1, +2। তাৰপৰা হ'ল পৰিমেয় সংখ্যা। পৰিমেয় সংখ্যা হৈ গ'ল p by q আকাৰত প্ৰকাশ কৰিব পাৰি, সেইবিলাক পৰিমেয় সংখ্যা। আৰু হৈ গ'ল বাস্তৱ সংখ্যা। বাস্তৱ সংখ্যা মানে যিখিনি ৰিয়েল নাম্বাৰ, য'ত -√1 এনেকুৱা ধৰণৰ নাম্বাৰবোৰ নাথাকে, বাস্তৱ সংখ্যা। এইবিলাক গোটেই অখণ্ড সংখ্যা, এইবোৰ বাস্তৱ সংখ্যা। খালি √1 এনেকুৱা টাইপৰ সংখ্যাবোৰ য'ত নাথাকে, সেইবোৰ হ'ল বাস্তৱ সংখ্যা। এইটো হৈ গ'ল এটা অবাস্তৱ সংখ্যা। এতিয়া চোৱা, প্ৰতিটো প্ৰশ্নটো চাই ল'বা। প্ৰতিটো স্বাভাৱিক সংখ্যা এয়া এটা পূৰ্ণ সংখ্যা, হয় ইয়াত আছে। এটা অখণ্ড সংখ্যা, হয় ইয়াত আছে। এটা পৰিমেয় সংখ্যা, হয় পৰিমেয় সংখ্যাত প্ৰকাশ কৰিব পাৰোঁ 1/1, 2/1, 3/1, 4/1, বা এইটো 4/1 নিলিখি 8/2 লিখিলেও হ'ব, হয়নে? p by q আকাৰত প্ৰকাশ কৰিব পাৰোঁ। বাস্তৱ সংখ্যা, হয় ইয়াত √1 নিচিনা সংখ্যা নাই, গতিকে বাস্তৱ সংখ্যা। গতিকে ইয়াৰ আনচাৰটো কি হ'ব? কুৱেশ্যন নম্বৰ 5ৰ আনচাৰ ডি, সকলো শুদ্ধ। কুৱেশ্যন নম্বৰ 5ৰ আনচাৰ ডি, সকলো শুদ্ধ। নেক্সট কুৱেশ্যন নম্বৰ 6। কুৱেশ্যন নম্বৰ 5টো যদি তোমালোকে লিখা হোৱা নাই, আকৌ এবাৰ চাই লোৱা পজ কৰি। প্ৰতিটো স্বাভাৱিক সংখ্যা 1 নম্বৰ এটা পূৰ্ণ সংখ্যা, 2 নম্বৰ এটা অখণ্ড সংখ্যা, 3 নম্বৰ এটা পৰিমেয় সংখ্যা, 4 নম্বৰ এটা বাস্তৱ সংখ্যা। এতিয়া দিছে তলৰ কোনটো শুদ্ধ? এ দিছে কেৱল 1 নম্বৰ, বি দিছে কেৱল 1 আৰু 2, চি দিছে কেৱল 1, 2, 3, ডি দিছে আটাইকেইটা। হ'ল। এতিয়া আমি আনচাৰ পালোঁ, আনচাৰ ডি, আটাইকেইটা শুদ্ধ। নেক্সট কুৱেশ্যন নম্বৰ 6টো কি কৈছে? প্ৰত্যেকটো পৰিমেয় সংখ্যা
এটা স্বাভাৱিক সংখ্যা, এটা পূৰ্ণ সংখ্যা, এটা অখণ্ড সংখ্যা, এটা বাস্তৱ সংখ্যা। প্ৰত্যেকটো পৰিমেয় সংখ্যা এইখিনি হয় নহয় হৈছে। কুৱেশ্যন নম্বৰ 6ৰ আনসাৰ কি হ'ব এতিয়া আমাৰ? এনেকুৱা কৰি লৈছো প্ৰশ্নটো ওলাবলৈ। প্ৰত্যেকটো পৰিমেয় সংখ্যা এটা স্বাভাৱিক সংখ্যা হয় জানো? হাফটোতো এটা পৰিমেয় সংখ্যা হয়, হাফটো স্বাভাৱিক সংখ্যা হয় জানো? নহয়। হাফটো এটা পূৰ্ণ সংখ্যা হয় জানো? নহয়। হাফটো এটা অখণ্ড সংখ্যা হয় জানো? নহয়। কিন্তু হাফটো এটা বাস্তৱ সংখ্যা, মানে ৰিয়েল নাম্বাৰ, য'ত বাস্তৱ সংখ্যা মানে কি? -√1 এনেকুৱা টাইপৰ নম্বৰবোৰ নাথাকে, সেইবিলাক হ'ল বাস্তৱ সংখ্যা। 1/2 এটা বাস্তৱ সংখ্যা। গতিকে 6ৰ আনসাৰ ডি, এটা লিখিছো এটা বাস্তৱ সংখ্যা। এটা বাস্তৱ সংখ্যা। গতিকে অনুশীলনী আমাৰ 1.1 কমপ্লিট হৈছে। তোমালোকে কিবা বুজি নাপালে কমেণ্ট বক্সত জনাবা। ভিডিঅ'টো আকৌ ৰিপিট কৰি চাবা। বুজি নাপালে কমেণ্ট বক্সত জনাবা, মই আকৌ সহজকৈ বুজাবলৈ চেষ্টা কৰি দিম। নেক্সট আমি অনুশীলনী 1.2 পঢ়িম। তেতিয়ালৈকে ধন্যবাদ।